Hey guys, welcome to my channel. আজি ভিডিওটো মানে আৰম্ভ কৰাৰ আগতে কৈছো আজি ভিডিওটো একো দীঘলীয়া নহয়। আজি গাঁৱৰ সব ছোৱালী বুৱাইবোৰে কাম কৰিছে কাৰণ কালিলে আমাৰ নামঘৰত শংকৰসব আছে। তো আমাৰ পূজা নাপাতে তো শংকৰসবৰ কাৰণে ফুল প্ৰিপাৰেচন কৰিছো। তো আজি কেনেকে কোনে কিমান কাম কৰিছে তাকে চাই লওঁ। আজিৰ পৰা মানে কামৰ প্ৰিপাৰেচনটো কেনেকুৱা হয় চাই মেলি কালিলে আৰু ফুল ভিডিও দি আছো। তো ধমাকা হ'বলৈ গৈ আছে। এতিয়া নামঘৰলৈ আহিছো। চাই থাকক খোজকাঢ়ি আহিছো। বেছি দূৰ নহয় পামহে এতিয়া দি আছো ৰমেন্দা বহি আছে ককা আহিলেও নামঘৰ পৰা গাঁও বুলি ক'লে গাঁৱত গৰু ছাগলী থাকিবই গাঁৱৰ গৰু আহি আছো এইটো আমাৰ নামঘৰ পাইছোহি আৰু বেছি দূৰ নাই একজনীও নাই আমি দুজনী আৰু এজনী এতিয়া আহিছে অথনিবা ক'ত আছিলে আমি কিমান কাম কৰিলো হয় কেলে ফোন কৰিম আকৌ এইটো মই বাহিৰৰ পৰা অকণমান আমাৰ নামঘৰত দেখুৱাই দিছোঁ এইটোৱে আমাৰ বাটচৰা হয় আৰু ইয়াতে মানে চব মানুহখিনি আলহীখিনি আহি ইয়াতে বহি তাৰপাছত এইটো আমাৰ নামঘৰটো ইয়াত বনাই আছে খালি আৰু আছে আৰু বনাবলৈ এইটো বাহিৰৰ ঘৰটো আৰু ইয়াত চব মানুহ কথা পাতিত ব্যস্ত ৰাস্তাটো চাহ দিছেহি যে কেলে আমাৰ মা এজনী ৰাস্তাটো চাহ দিছেহি আৰু এইটো নামঘৰটো আৰু এইটো বাটচৰা তাৰপিছত ইয়াৰ পৰা চাবলৈ গ'লে এইটো আমাৰ নামঘৰত আহোঁ পালোহে কাম লগাবলৈ দিছে কামত লগাবলৈ আমাৰ নামঘৰত ইয়াতে মানে চাহ তাহ দিয়া ইয়াতে এজনী মমা শুই কি কৰি আছে অঞ্জনা কামত ব্যস্ত আমাৰ ইয়াতে মানে চব বস্তুখিনি ইয়াতে চিজিলকৈ থৈ দিছে ধুনীয়া চব আছে আৰু ইয়াতে মানে এখন সভাত কি প্ৰয়োজন হয় চব ইয়াতে আছে আমাৰ ইয়াতে মানে কালিলৈ খোৱা বোৱাৰ ব্যৱস্থা চব ইয়াতে গৈছে মানে চব ইয়াতে ধুই মেলি একদম চাফা কৰি থৈছে এইটো আমাৰ ককা এইটো ককা পূৰা ব্যস্ত আছোঁ আৰু এনেকৈ চাবলৈ গ'লে এইফালেদি ধুনীয়াকৈ ওলাই আহি মুখ চুখ ধোৱা আৰু এইফালে চব বাচন চাচন ধুই আছে আমি এতিয়া বাচন ল'ব গৈছোঁ সদায় বাচন চাচন ধুই আছে দেখাম নামঘৰ পৰা অলৰেডি চাফা কৰি আছে মটৰ দি এয়া আমাৰ গাঁৱৰ মানে চব ৰাইজ আহিছে ইয়াতে চব নামঘৰ চাফা কৰি আছে এই মানুহ চব নাইকি মানুহ চব বাচন চাচন ধোৱাত ব্যস্ত চব মানুহবিলাক ভাল লাগিছে কালিৰ কাৰণে প্ৰিপাৰেচন আজি অলপমান দেখাই দিছোঁ সৰা ৰাইজৰ মাজত হাঁহ খাব চাওমিন চবে এইবিলাক খাব পাৰিব মানে ৰাইজৰ লগত চাহ খোৱা মজাই ফূৰ্তি লাগিছে চব আইতাসকলে মোৰ লগত কৈছে চবে ভিডিঅ'টো চাওক না কালিলৈ চবকে একদম দেখাই দিব কৈছে এইখিনি গোটেই আইতা কিমান ভাল লাগিছে মানে ভিডিঅ' বনাই এইবিলাক চব আইতাসকল এয়া একদম কিমান ভাল লাগিছে সঁচাই কৈছে একদম বহুত বেছি ভাল লাগিছে আমাৰ কালিলৈ একদম শংকৰসবৰ কাৰণে চব প্ৰিপাৰেচন চলি আছে চব আইতাসকলে কাম কৰি আছে ইয়াতে একদম ইমানেই ফুল প্ৰিপাৰেচন কালিলৈ আপোনালোকক লগ পাই আছোঁ দেখাই আছোঁ নামৰ শৰণ ললো ভগৱান কিমান ফূৰ্তি লাগিছে নে একদম ইয়াতকৈ আৰু কি লাগে গাঁৱৰ মানুহবোৰে এয়াই মানে মজা আৰু নে ৰাম ৰাম ইয়াতকৈ আৰু কি লাগে গাঁৱৰ মানুহবোৰ ইয়াতকৈ আৰু কি লাগে সঁচাই কৈছোঁ ৰাস্তাত চাহ খাইছে আমিতো একদম বহুত লগতে চাহ খাই আহিছোঁ বহুত মজা লাগিছে কালিতো আৰু ধমাকা ভিডিঅ' আহি আছে কাৰণ আমি কালিলৈ কি কৰিম গম পাইনে কালিলৈ চাদৰ মেখেলা পিন্ধি আহিব লাগিব চবেই চাদৰ মেখেলা পিন্ধি আহিম নে কি ক'ব আহি চাদৰ মেখেলা পিন্ধি আহিব লাগিব কাইলৈ হয়নে এতিয়া আমাৰ নামঘৰ মানে আজি এইটো কাৰণে ভাবিলোঁ কালিৰ কাৰণে প্ৰিপাৰেচনটো আজিৰ পৰা কেনেকৈ চলিছে ঘৰৰ পৰা আমি আহিলোঁ
আহি মানে আজি আপোনালোকক এইটোৱে ভিডিঅ' দেখাইছোঁ কালিৰ কাৰণে আজিৰ পৰা প্ৰিপিয়েশ্যনটো কেনেকুৱা আইতাসকলৰ বুলি নহয়, ইয়াত গাঁৱৰ যুৱক যুৱতী চবকে মাতিছিলে, কিন্তু দেখিছে নহয় ছোৱালীখিনি একদম কিমান দুৰ্বলতা, মানে নাহে কাম কৰিবলৈ। আহিছিলোঁ মই আৰু চুম আহিছিলোঁ, পাহিটো লাষ্টত আহিছে। তো আমি এতিয়া ঘৰলৈ আহি আছোঁ। কালিৰ কাৰণেতো প্ৰিপিয়েশ্যনটো মানে কালিলৈ 1-2খন গাঁও নহয় কিন্তু দেই, 6-7খনমান গাঁও মাতিছে, সম্ভৱ চমুৱা ভাগত হ'ব পাৰে, সেই তেনেকৈ মাতিছে। তাতে মানে কি ক'ম আৰু কথা নাইকিয়া হৈ গৈছে। চাই থাকক, ইমানেই মস্তি লাগিব।